গামোচাখিনি উলিয়াই দিয়ক, আমি আমি এইবোৰ গামোচা থাকিব নিদিওঁ। তেওঁলোকে ডাইৰেক্ট মই চবক খং দিব, মিটাৰটো বেয়া হৈ যাব। এই গামোচাখনৰ পইচাটো কোনে পাব? আপুনি পাব 2 টকা, অনা অসমীয়া বেপাৰীয়ে পাব 2 টকা। আমাৰ গাঁৱত থকা সেইখিনি দিনা কেনেকুৱা পাব? মই আহিছিলো কিনিবলৈ। উলিয়াওক আৰু বাকী কথা নুশুনো। ভুল কৰিছে, এইটো নজনা কথা নহয়তো। তেখেতে ক'লে মতিলাল বোলা কোনে বেপাৰী এটা দিছে ডিব্ৰুগড়ৰ পৰা, হয় নহয়? তেতিয়াহ'লে সেই মতিলালে পাব 2 টকামান, আপোনালোকে পাব 2 টকামান। অসমীয়া শিপিনীজনে কেইটকা পাব ইয়াত? এই পইচা কি কথা নহয়, কি কথা হয়? দিয়া নাই নেকি? নানে নহয়, নিজে কেনেকৈ আনিব? নিজে নানে। আপোনাক কোনে দি যায়? মতিলাল বুলি কৈছে ডিব্ৰুগড়ত। বেপাৰী আহে, অঁ, সি আহি দি থৈ যায়। নহয় নহয়, আমি আপোনালোকৰ দুখ দিয়া নাই। খালি এটা কথা, আপুনি বিল চিন্তাৰ ফালৰ পৰা এটা অনুৰোধে কৰিছোঁ। ঠিক আছে, এটা কথা মনত ৰাখিব, অসমীয়াই এনেও পেটে ভাতে মৰি মৰি গৈ আছে লাহে লাহে, হয় নহয়? আপুনি বুজি পাইছে নহয়? তো সেই কথাটো মনত ৰাখিব। তেখেতৰ নামটো কি ক'লে আপুনি? বেপাৰীজনৰ, ডিব্ৰুগড় বেপাৰীজনৰ নাম মতিলাল। ঠিক আছে। এই আপোনালোকে চবেই দেখিছে আমাৰ বিল চিন্তাৰ ফালৰ পৰা এই আহিবলৈ বাধ্য এইকাৰণে হ'লেও, এখন গামোচা কিনিবলৈ আজি আমি কোনোবা অনা অসমীয়াই বনোৱা গামোচা এখন ডিঙিত পিন্ধাবলগীয়া হৈছে আমাৰ চবৰে। এতিয়া কথাটো কৈ দিওঁ, তেওঁলোকে কৈছে যে কোনোবা ডিব্ৰুগড় মতিলাল বোলা মাৰোৱাৰী সম্পাদক বেপাৰী এজনেহে এই গামোচাবোৰ ইয়াত দি আছে লাহে লাহে। এতিয়া আমাৰ প্ৰশ্ন হৈছে অসম চৰকাৰলৈ, অসমত জাতি মাতি কথা কোৱা অসমীয়া বাই ভনী শিপিনীবিলাকৰ পেটে মৰাৰ এই ব্যৱস্থাটো ৰোধ কৰিবলৈ কেতিয়া তেওঁলোকে পদক্ষেপ ল'ব? জয় আই অসম। হয়, আজি ডিব্ৰুগড় জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা আমি টেঙাখাটত অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই গতিকে আমি টেঙাখাটৰ এখন দোকানৰ পৰা আমি গামোচা আনিব গৈছিলোঁ। আৰু তাত আমি দেখিলোঁ যে কিছুমান বহিৰাগত গামোচা তেওঁলোকে বিক্ৰী কৰি আছে। যি সময়ত অসমীয়া শিপিনীয়ে বোৱা গামোচাই আজি বিশ্ব দৰবাৰত উজলি উঠিছে, জিঅ'টেগ পাইছে, তেনেকুৱা এটা সময়ত আজি কিছুমান দোকানী এনেধৰণৰ অপকৰ্মত তেওঁলোকে লিপ্ত হৈছে। আৰু বীৰ লাচিত অসম ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আমি সকীয়াই দিছোঁ যে অতি সোনকালে এই বস্তুবিলাকৰ ওপৰত আমি আমি এনেকৈ এটা কাৰ্যসূচী আমি ল'ম এইবিলাক বস্তু। আৰু দোকানীসকলক আমি সকীয়াই দিছোঁ যে কোনেও যাতে এইবিলাক বহিৰাগত গামোচা অসমত এইবিলাক বিক্ৰী কৰা বন্ধ কৰিব লাগে। বীৰ লাচিত অসম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জয় অসম, জয় জুবিন দা, জয় জুবিন দা। Hello.